মই আপোনালোকক কৈছিলোঁৱে যে আমি গায়া আহি কিনে এজন পাণ্ডাত লগ পাইছোঁ, এজন পণ্ডিতজী। তো আপোনালোকে তেওঁৰ লগত পাতি লওক কেনেকৈ আমি তেওঁলোকে আপোনাক লগ পাব বা কেনেকৈ কি কথা গোটেই প্ৰচেছটো তেওঁ বুজাই দিব। এজন আমি লগ পাইছিলোঁ ষ্টেচনত। বাকী তেওঁ কি কৰিব লাগে চব বুজাই দিব। তেওঁ অসম ভৱনৰ হয়। आप बताइए आसाम भवन में रहते आप? हम यहाँ गया में आसाम पूरा आसाम का पांडा है। यहाँ में आसाम भवन है यात्री निवास। यहाँ पे जो भी आसाम से तीर्थयात्री आते हैं पिंडदान के लिए उनका रहने का फ्री व्यवस्था है। उसके बाद जो है कि यहाँ पिंडदान के लिए जो लोग आते हैं उनको जो इच्छा होता है अपनी इच्छा से पिंडदान करते हैं। वो सारा अरेंजमेंट हम करते हैं। हेलो एवरीवन, वेलकम बैक टू आवर यूट्यूब चैनल। आज ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ যেহেতু আপোনালোকে লাষ্ট ভিডিওত চালে যে আমি আহি গয়া পালোহি। যদি নাই চোৱা ভিডিওটো চাব। আহি গয়া পাই ইয়াত এতিয়া মানে পাণ্ডাজনে সংকল্প লৈছে। তাৰ পাছত বাকি ৰিচুৱেলখিনি গৈ আমি ফাল্গু নদীত কৰিব লাগিব। এয়া দেখিছে আমি অটত বহিলোঁ ফাল্গু নদীলৈ যাবলৈ। এতিয়া ডাইৰেক্ট আপোনালোকক তাত গৈ দেখাই আছোঁ। আমি আছোঁ ফাল্গু নদীলৈ। ফাল্গু নদীত এতিয়া পিণ্ডদান কৰিব আৰু কি ৰিচুৱেল আছে আমি ভালকৈ নাজানো, আপোনালোকক দেখিছে আমি ফাল্গু নদী পালোহি। নদীখন শুকাই আছে দেখিছে, কাৰণ ইয়াৰ পাছফালে এটা কাহিনী আছে। যেতিয়া ৰজা দশৰথৰ পিণ্ডদান কৰিবলৈ সীতা মাতা আৰু প্ৰভু শ্ৰীৰাম আৰু লক্ষ্মণ আহিছিল, তেতিয়া মানে কিবা বস্তু দৰকাৰ হোৱাত প্ৰভু শ্ৰীৰাম আৰু লক্ষ্মণ গৈছিল হাবিলৈ। সময় পাৰ হৈ যোৱা দেখি সীতা মাতাই ভাবিল যে মই পিণ্ডদান কৰি দিওঁ। সেইবাবে 4 ভাগ বস্তু সাক্ষী কৰি তেওঁ পিণ্ডদান কৰি দিলে। যেতিয়া প্ৰভু শ্ৰীৰাম ঘূৰি আহিলে আৰু দেখিলে যে পিণ্ডদান হৈ গ'ল, সুধিলে যে কৰা হ'ল নেকি। তো তেতিয়া মানে এই নদীখনে মিছা কথা ক'লে। নদীখনে মিছা কথা কোৱা দেখি সীতা মাতাৰ খং উঠিল আৰু খঙতে অভিশাপ দিলে যে এই নদীখনত কেতিয়াও পানী নাথাকিব। নদীখনত অলপ মানে তলত পানী বৈ আছে, নদীখনৰ ওপৰত নাই। এতিয়া যদি অলপ মাটি খান্দে তেতিয়া মানে পানী পোৱা যায় আৰু ইয়াতে মানে পিণ্ডদান চবেই কৰে। সেইবাবে আমিও ইয়ালৈকে আহিলোঁ। বাকী আপোনালোকে আগলৈ চাই থাকক। মই এতিয়া ইয়াতে বহি আছোঁ পিণ্ড দিয়া ইয়াত। তো মানে এনেকুৱা আছে, যদি মানে কোনোবাই মানে যদি বেংগলী বুজি নাপায় বা হিন্দী বুজি নাপায়, তো মানে কোনোবা অসমীয়া জনা যোনে হিন্দী বুজি পায় আৰু তেতিয়া ট্ৰান্সলেট কৰি দিব পাৰে। মানে সেইকাৰণে আমাৰ দেউতাই মানে এনেকৈ ভালকৈ শুনি নাপায়, অলপ হিন্দী অলপ বুজি পায়, বেংগলীটো বুজি নাপায়। তো সেইকাৰণে তেওঁ আকৌ মোৰ কাৰণে এক্সট্ৰাকৈ হিন্দীত কৈছে, আকৌ মই তেওঁক ট্ৰান্সলেট কৰি দিছোঁ। সেনেকৈ মানে নিয়ম সেইটো পাৰে আৰু মানে কৰি দিবলৈ। কোনোবা যদি নাজানে সেইটো মই কৈ দিছোঁ আপোনালোকক। বাকী চাই থাকক আগলৈ কি কৰোঁ। এয়া পিণ্ডদান দি আছে ইয়াত। যিহেতু দেউতা অলপ বেংগলী বুজিব দিগদাৰ হয়, তেওঁ মোক হিন্দীটো কৈ আছিলে। তো সেইটো কাৰণে মানে মই দেউতাক ট্ৰান্সলেট কৰি বাকী নিয়মবোৰ তেওঁ কৈ আছিল, মই জাষ্ট দেখাই দিছিলোঁ যে কি কৰিব লাগে। যিহেতু পিণ্ডদান 3 জেগাত দিয়া হয়, বিষ্ণুপদ, তাৰপিছত ফাল্গু নদী আৰু অক্ষয়পদ। বিষ্ণুপদত মানে ভিডিঅ' কৰিব নিদিয়ে, সেইবাবে এতিয়া আপোনালোকক অক্ষয়পদ দেখাই দিছোঁ। বহুত ঠাণ্ডা বাৰু জেগাডোখৰ ইয়াত। এই গছজোপা দেখিছে নহয়, এই গছজোপাতে মানে পিণ্ডদান কৰা হয়। এই গছজোপাও সাক্ষী আছিল সেই দশৰথৰ পিণ্ডদান কৰোঁতে। তাকে ইয়াতো পিণ্ডদান কৰা হয়, সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। বহুত ডাঙৰ হয় গছজোপা, এবাৰ ভালকৈ চাই লওক। গোটেই জেগাডোখৰ বহুত শান্ত হয়, ভাল লাগে মানে একদম। মানুহ বহি আছে। এয়া হনুমানজী। গছজোপা আছে সেইকাৰণে ঠাণ্ডা, আৰু বাকীবোৰতো বহুত বেছি গৰম। আজিতো মানে একদম জোখতকৈ বেছি গৰম। তথাপিতো গছজোপা থকাৰ কাৰণে অকণমান ঠাণ্ডাই লাগিছে। এতিয়া পিণ্ডদান শেষে হ'ল, এতিয়া আমি যাম আৰু মানে চাই কিবা কিবি খাম। এতিয়া ৰাতিপুৱাৰ পৰা একো খোৱা নাই, যাম আৰু ডাইৰেক্ট। এয়া পিণ্ডদান দি আহি খানাটো খালোঁ ওচৰতে হোটেল এখনত, কিন্তু অকণমান লাষ্টতহে মনত পৰিছে ভিডিঅ' কৰিবলৈ। তাৰপাছত গধূলি ওলাই আহিলোঁ অলপ বাহিৰলৈ, এনেই চাহ তাহ খাবলৈ। তাৰপিছত অলপ দোকান চোকান চালোঁ। মূৰ্তি চূৰ্তি ইয়াত বেছি দাম, সেইকাৰণে ইয়াত তেনেকৈ একো লোৱা নহ'লে বাৰু। অলপ অভাৰ প্ৰাইচ হয় জেগাডোখৰ। এনেই চালোঁ, ভাল আছিলে, পিতলৰ আছিলে। তাৰপাছত চাই মেলি আৰু নেক্সট ডে আমি যাবলৈ মানে ৰেডি হৈছোঁ। আমি যাম বাৰাণসী। এতিয়া যাওঁ আমি চাহ খাওঁ। এইফালে পাওঁ অলপ চাহ তাহ খাই লওঁ আৰু ব্ৰেকফাষ্ট কৰি লওঁ।
এতিয়া তাৰপিছত আমি যাবই লাগিব, বাৰাণসীলৈ ট্ৰেইন আছে, তো বাকীখিনি দেখা দিম। এতিয়া ৰাতিপুৱাই মানে ইয়াত হোটেলবোৰ অলপ খুলিব হেৰি হয়, তো সেইটো কাৰণে আমি বিচাৰি এখন হোটেলত পালোঁ। তাত হেনো পাৰ প্লেট আপোনালোকৰ পাৰ প্লেট পুৰি 40 rupees ল'ব, 5খন পুৰি দিব আৰু 2টা জেলেপীয়া চব্জি দিব বোলে। মই দেখাম বাৰু কেনেকুৱা হয়। তাৰপিছত বহুত বিচাৰিব লগা হয়। আমাৰ মানে এতিয়া 9টা বজাত আমি আকৌ ষ্টেচন যাব লাগিব ন, যিহেতু আমাৰ ট্ৰেইন আছে, বন্দে ভাৰত লৈছিলোঁ। তো সেইটো কাৰণে 9:55 আছে, অলপ আগতীয়াকৈ যাব লাগিব। ইয়াৰ মানে ষ্টেচনটো অলপ উল্টা পুল্টা হয়, তো সেইটো কাৰণে ইয়াত মুড়িটো খাই আমি ডাইৰেক্ট ওলাই দিম আৰু মানে চাই লওক আৰু খাই মেলি ওলাই তাত ট্ৰেইনত লগ পাম। এতিয়া যাবলৈ ওলাইছোঁ, অটো লৈছোঁ। অটোত 200 টকা খুজিব, কিন্তু দিব 150, 120 এনেকৈ ক'ব, তাতকৈ বেছি নিদিবই যিমান যি হওক। এতিয়া আমি ষ্টেচনলৈ যাব ওলাইছোঁ। ইয়াত বহি গ'ল, ইয়াতো সৰু চিট আছে, ইয়াত সৰু বাচ্ছা বহিব পাৰে, ময়ে বহি যাম আৰু। বাকী এতিয়া ষ্টেচন গৈ লগ পাইছোঁ, কি হয় তাতে দেখাম। এয়া আহি আমি ষ্টেচন পালোহি, অলপ পাছতে আমাৰ ট্ৰেইন আছে। এতিয়া আৰু যাম বাৰাণসীলৈ। বাকী ব্লগ আপোনালোকে নেক্সট আহিব পাই থাকিব আপোনালোকে। এয়াই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ।